আমাৰ শৰীৰৰ গঠনশৈলীও বৰ অপূৰ্ব। আমাক প্ৰকৃতিয়ে দুটা চকু দিছে, তাৰে আমি যি ইচ্ছা তাকেই চাব পাৰোঁ। দুখন কাণো দিছে, আমি যিকোনো শব্দ শুনিব পাৰোঁ। আনকি নাসিকাও দিছে দুটা, যাতে বুকু ভৰাই উশাহ ল'ব পাৰোঁ। কিন্তু জিভা দিছে কেৱল এখন। কিয়? কেতিয়াবা ভাবিছেনে? শুনক তেতিয়াহ'লে অলপ আমি বিবেচনা কৰি চাওঁ। জিভা আমি ব্যৱহাৰ কৰোঁ কথা ক'বলৈ। ইয়াৰ অৰ্থ হ'ল যে আমি কথা কমাই ক'বলৈ প্ৰকৃতিয়ে ব্যৱস্থা কৰিছে। তাতোতকৈ ডাঙৰ কথা, জিভাখনৰ আগতে দিছে কঠিন দাঁত দুপাৰি, যাতে বিনা বাধাই যিকোনো শব্দ ওলাই যাব নোৱাৰে। প্ৰকৃতিৰ এই ৰচনা মানি চলিবলৈ যত্ন কৰক। পাছোতা জ্ঞানেন্দ্ৰিয় ব্যৱহাৰ কৰি যিমান পাৰে জ্ঞান আহৰণ কৰক, কিন্তু কথা যিমান পাৰে কমাই কওক। অলাগতিয়াল আৰু আনক দুখ দিব পৰা কথা কোৱাৰ পৰা বিৰত থাকক। দেখিব আপুনি সকলোৰে প্ৰিয়পাত্ৰ হৈ পৰিছে, আৰু তাতোতকৈ ডাঙৰ কথা, আপোনাৰ সুবচনে আপোনাক উন্নতিৰ শিখৰলৈ লৈ যোৱাত সহায় কৰিব। গতিকে একেলগে কওঁ আহক, ৰাধে ৰাধে।